हेलो गाइस नमस्कार आज এই সময়ত ধুবুৰী ৰাজবাৰী যেটো ধুবুৰী ৰাজবাৰী এখন আছে গৌৰীপুৰত তো এই ৰাজবাৰীত আহিছো আপোনালোকক দেখাম বুলি ভাবিছো আৰু মই চাই যাও মই আহা নাছিলো কেতিয়াবা এতিয়া ফাৰ্স্ট টাইম আহিছো ৰাজবাৰীত ইয়া ৰাজবাৰী উঠি যোৱা ৰাস্তাটো মেইন ৰাস্তাৰ পৰা আপোনাৰ 200 মিটাৰ মান হ'ব সাগে 200 মিটাৰৰ কমে হ'ব তো ৰাজবাৰীত চাওক ইয়া লাহেলে উঠি যাব লাগে ৰাজবাৰীত এটা টিলা হয় অলপ টিলাৰ ওপৰত আছে ৰাজবাৰী কিন্তু আমি আহিলো ঠিকে কিন্তু চাওকচোন মানে বাহ দিয়া আছে সাগে কিবা কাম চলি আছে হেকানে গাড়ী ঘুমাব দিয়া নাই আৰু এখিনি খুসকাৰি যাব লাগে আৰু খুসকাৰি যটো মানে আপোনাৰ অলপ আপ উঠি যাব লাগে আৰু সবতে বাহ দিয়া আছিল বাহ দিয়াৰ কাৰণ হল তাতে কিবা কনস্ট্ৰাকচন চলি আছে মেৰামতি কৰি আছে সিগৰি আছে বাৰু অসম পুলিচ দি আছে ইয়াত অসম পুলিচে সহযোগিতা কৰে যাব নিদিয়ে স্যার ভিতৰত নাই নিদিয়ে কেতিয়াবা বন্ধ আছে এতিয়া মানে ঘৰ বন্ধ কৰিছে যে কামটো কৰি আছে কিমান দিন লগে বন্ধ আমিও গম নাপাওঁ না কিমান দিন হল বন্ধ কৰে এনেটো মানুহ আহিছিল আৰু এইটো তো হলি মোটামুটি এক বছৰ মান হলি এক বছৰ পৰা বন্ধ আছে ৰিপেয়াৰিং হৈ আছে মানে ৰিপেয়াৰিং হৈ আছে আৰু এইবিলাক মানে কাম কৰি আছে ওয়াল চল বনাই আছে না বিউটিফিকেশন কৰিব হেৰি হ'ব আৰু কি বুলি কয় এইটো মিউজিয়াম নহব লাষ্টত মামাই সংসাৰ আহিলে ময়ে কিনিছো ঠিক কথা কৈছে কি কেছ চলি আছে হে ইমান আশা কৰি আহিলো চাম বুলি মানে ঘৰৰ ভিতৰত সোমাব নিদিয়ে আৰু বন্ধ আছে কি আছে ঘৰৰ ভিতৰত দাদা মই গম নাপাওঁ এইবিলাক আমি তো জানো বিশ্ববীর শিলারায় পুতেক বিশ্ববীর শিলারায়ের পুতেক নাকি রঘুদেব নারায়ণ দেবর বৰটপ তো গাইস এইটো হল ধুবুৰী ৰাজবাৰী আমি সোমাব নৰো এতিয়া ভিতৰত মানে বন্ধ আছে কিবা কাম চলি আছে মেৰামতি কৰি আছে সাগে তো সোমাব নৰো ভিতৰত সোমাবলে আৰু কিবা কিবি দেখাব পাৰিলো হয় তো বাহিৰৰ পৰা দেখালো আপোনালোকক বৰ ধুনীয়া জায়গা এই কি আছিল তাতে এই তাতে মন্দিৰ আছিল ন জায়গাটো বঢ়িয়া জায়গা লৈছিল দেই হা নুখো জায়গা না তো পাহাড়ি আছিল ন পাহাড়ি আছিল আৰু বহুত ডাউন হৈ গৈছে না ঠিকে কৈছে ভাল লাগিল কোনটো ৰুম খোলা আছে এইটো ৰুম ওপৰৰ ৰুম বিলাক আৰু মেইন যিবিলাক ভিতৰৰ ৰুম হেলো সব তালা মাৰা আছে ন এইটো কি আছিল বিশ্ববীর শিলারায়ৰ পুতেক ৰঘুদেৱ নাৰায়ণৰ দেৱৰ বৰটপ ইয়াৰ টপ আছিল ন বৰটপ আছিল তো গাইস এইটো ৰাস্তাতে আমি উঠি আহিছো জাস্ট উঠি আহি কেনে অলপ টিলাৰ ওপৰত হয় ৰাজবাৰী ধুবুৰী গৌৰীপুৰ ৰাজবাৰী অলপ টিলাৰ ওপৰত হয় আৰু এই টিলাৰ পৰা পুৰা ধুবুৰীখন দেখা পায় আৰু মানে আৰু অলপ ওপৰ হলে সাগে ধুবুৰী টাউনটো দেখা পালে হয় কিন্তু ধুবুৰী টাউনটো ইয়াৰ পৰা দেখা নাপায় কিন্তু জায়গা বহুত ধুনীয়া জায়গা